এতিয়া সময় প্ৰায় 10:30 হ'ল আৰু মই উঠি মেলি গা পা ধুই ৰেডি আৰু গৈ আছো লাখটকীয়া। ইফালে আছে লক্ষ্যদা আৰু লক্ষ্যদাৰ লগতে যাম। কাৰণ এটা আছে, নথকা নহয়, এনেইনো কিয় ওলাম ইমান দূৰ ৰুমৰ পৰা। গৈ আছো দুটামান লাইট কিনিবৰ কাৰণে। কি লাইট কি কথা আপোনালোকক দেখুৱাম আৰু কি উদ্দেশ্য লৈ সেই লাইটকেইটা কিনিম সেইটো আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে। তো হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। তো সকলোৱে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল মানস ব্লগছ। লাখটকীয়া আহি পালোহি আৰু লাখটকীয়া পোৱাৰ পাছত পেট পূজাটোতো জৰুৰী হয়, সেইকাৰণে আমি এতিয়া খাই লৈছো ৰুটি। আমাৰ লক্ষ্যদা আহি এতিয়া পেটটো পূজা কৰি লৈছো। লাখটকীয়ালৈ আহিছিলো দুটামান ইলেক্ট্ৰনিক্স বস্তু ল'ম বুলি, কিন্তু ইয়াতকে আমাৰ যোৰহাটৰ দামটো কম হোৱা দেখি আমি তাতে লোৱাটো সিদ্ধান্ত কৰিলো। আৰু এটাও কিবা কিবি আনিলে দোকানৰ কাৰণে। আমি এতিয়া ৰুমলৈ যাওঁ আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাজত এটা ষ্টৰি ক'বলৈ চেষ্টা কৰিম, বৰ বিশেষ ষ্টৰি, যিটো নেকি আপোনালোকে দেখিলে আচৰিত পাব। আৰু বহুতে চাগে এই ভিডিঅ'টো মানে যিটো ষ্টৰি ক'ব গৈ আছো সেই বিশেষ মানুহজনৰ সেই বিশেষ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় ফেচবুকত দেখি আছে। তাতকৈ আৰু এটা ডাঙৰ কথা আপোনালোকক কৈ থওঁ যে গুৱাহাটীত দেখিছোঁ এইকেইদিন পুৰা ড্ৰেইনবোৰ চফা কৰি আছে। আপোনালোকক দেখুৱাই আছো চাই, এই যে ড্ৰেইনবোৰ যে চফা কৰি থকা দেখিছে, আচলতে এই মানুহ লগাই ইমান ধুনীয়াকৈ চফা কৰিছে ড্ৰেইনবোৰ। কিন্তু কথাটো হৈ গ'ল যে ছাইডত যিবোৰ মাটি আছে, ড্ৰেইন চফা কৰাৰ পিছত যিবোৰ বস্তু ওলাইছে সেইবোৰ ইয়াত কিয় ৰাখি থৈ গৈছে মই সেই কথাটো বুজি পোৱা নাই। এজাক বৰষুণ দিলে এই বস্তুখিনি দেখোন আকৌ ড্ৰেইনলৈকে সোমাই গুচি যাব। গতিকে চফা কৰাৰ অৰ্থটো জানো কিবা থাকিলে? আপোনালোকে সকলোৱে নিশ্চয় জানে চিকিৎসকক ভগৱানৰ আন এটা ৰূপ বুলি কোৱা হয়। গতিকে আজি এনে এজন চিকিৎসকৰ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম, যিটো ভিডিঅ' চাই আপোনালোকে নিশ্চয় ভাল পাব। তো বলক আজি তেতিয়াহ'লে ষ্টৰিটো আৰম্ভ কৰোঁ। এখেত ডাক্তৰ হাইফাই, নাম হৈছে ডক্টৰ ছাইদ মুজাহিদ হুছেইন। ডক্টৰ হাইফাই নামেৰে জনপ্ৰিয় ডাক্তৰ ছাইদ মুজাহিদ হুছেইনে শিশুক বেজী দিয়া আকৰ্ষণীয় দক্ষতাৰ বাবে ইণ্টাৰনেটৰ জৰিয়তে হৃদয় জয় কৰিছে বহুতৰে। হয়তো আপোনালোকেও কেতিয়াবা ফেচবুক বা ইনষ্টাগ্ৰামটো খুচৰি থাকোঁতে এখেতৰ ভিডিঅ'সমূহ নিশ্চয় আপোনালোকৰ চকুত পৰিছে, এবাৰ নহয় এবাৰ হ'লেও। তো আজি ভাবিছোঁ তেখেতৰ কথাই আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ। ডাক্তৰ ছাইদ মুজাহিদ হুছেইন বাংগালুৰুৰ এজন প্ৰখ্যাত শিশু চিকিৎসক, যিয়ে চহৰখনৰ গুডউইল চিলড্ৰেন নামৰ ক্লিনিকখনৰ জৰিয়তে সেৱা আগবঢ়াই আছে। ইয়াৰ মাজতে আপোনালোকক এটা কথা কৈ লওঁ, মিট দ্য ভেকচিনেশ্যন স্পেচিয়েলিষ্ট ডক্টৰ হাইফাই। আপোনালোকে নিশ্চয় লাইনকেইটাৰ অৰ্থটো বুজি পাইছে, মই ইমান বহলকৈ কোৱাৰ প্ৰয়োজনো নাই। লাইনকেইটা ভাল লাগিলে কাৰণে আপোনালোকলৈ আগবঢ়াই দিলোঁ। ইতিমধ্যে আপোনালোকক ক'লো এই ডক্টৰ হাইফাই নামেৰে জনপ্ৰিয় শিশু চিকিৎসকজন। ইতিমধ্যেতো আপোনালোকক ডক্টৰ হাইফাইৰ বিষয়ে ক'লোৱেই, বাকী শুনক তেওঁ কিদৰেনো শিশুসকলক চিকিৎসা আগবঢ়ায়। আচলতে আপোনালোকক মই কোৱাৰ আগতেই এখেতৰ দুটামান ক্লিপ, তেখেতে যিহেতু ভিডিঅ' বনাই ভিডিঅ'সমূহ আপলোড কৰে ছ'চিয়েল মিডিয়াত, গতিকে আপোনালোকক তাৰ দুটামান ক্লিপ দেখুৱাই লৈছোঁ, তাৰ পৰা বাকী কথা আপোনালোকক ক'বলৈ। আচলতে তেখেতে এনেদৰে ভিডিঅ' বনোৱাৰ বাবে এতিয়া বৰ্তমান সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে, যাৰ জৰিয়তে তেখেতে বহুতৰে হৃদয় জয় কৰিবলৈও সক্ষম হৈছে। ডক্টৰ ছাইদ মুজাহিদ হুছেইন বাংগালুৰুৰ এজন বিখ্যাত শিশু চিকিৎসক, যিয়ে চহৰখনৰ গুডউইল চিলড্ৰেন নামৰ ক্লিনিকখনৰ জৰিয়তে সহায় আগবঢ়াই আহিছে, যাৰ জৰিয়তে বহুতৰে মাজত এতিয়া জনপ্ৰিয়তা লাভ কৰিছে শিশু চিকিৎসকজনে। জনপ্ৰিয়তাৰ কাৰণ আন একো নহয়, আচলতে তেখেতৰ অনন্য আৰু আদৰণীয় কৌশলৰ জৰিয়তে শিশুসকলক যি টীকাকৰণ কৰে তাৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। হয়তো আপোনালোকে সকলোৱে জানে যে শিশু এজন ক্লিনিকলৈ যোৱাটো কিমান দুঃস্বপ্ন হ'ব পাৰে। ঔষধ, চিকিৎসা সঁজুলি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বেজীৰ বাবে তেওঁলোক আতংকিত হৈ পৰে। কিন্তু সকলো দিশৰ পৰাই এই চিকিৎসকজন অলপ বেলেগ। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত এটা কেঁচুৱা শুই থকা দেখিবলৈ পোৱা গৈছে। আপোনালোকে এটা কথা ভাবি আচৰিত হ'ব, সেই শিশুটোৰ প্ৰথমটো ভেকচিন হ'ব সেইটো। আপোনালোকে এটা কথা মন কৰকচোন, কেঁচুৱাটোক অন্যমনস্ক কৰিবলৈ চিকিৎসকে আমোদজনক শব্দ আৰু ইংগিত দিছে, যাতে শিশুটো অন্যমনস্ক হয় আৰু চিকিৎসকজনে তেওঁৰ চিকিৎসাসমূহ শিশুটিক দিব পাৰে। চিকিৎসকজনৰ এই আমোদজনক পৰিৱেশটো দেখি শিশুটিয়ে শিথিল হ'বলৈ চেষ্টা কৰিছে আৰু কেইছেকেণ্ডমানৰ ভিতৰতে ডক্টৰ হাইফাইয়ে ভেকচিনৰ শ্বটটো দিছে শিশুটিক। এটা কথা লক্ষ্য কৰকচোন, টীকাকৰণৰ পিছত কেঁচুৱাটোৱে কান্দিবলৈ আৰম্ভ কৰিছে, কিন্তু তেওঁ নিজৰ মজাৰ কৌশল ব্যৱহাৰ কৰি তেওঁক শান্ত কৰিছে। এই আদৰণীয় ক্লিপটোৰ জৰিয়তে তেওঁ মানুহৰ হৃদয় জয় কৰাৰ লগতে কেৱল এই ক্লিপটোৱে নহয়, টীকাকৰণ বা অন্যান্য সমস্যাৰ বাবে তেওঁৰ ওচৰলৈ অহা প্ৰতিজন কণমানি শিশুক মৰম আৰু যত্নৰে চিকিৎসা কৰি তেওঁলোকক আৰামদায়ক অনুভৱ কৰায় আৰু প্ৰতিটো শিশুৰে ভয় ধুই পেলায়। তদুপৰি এই সকলোবোৰৰ উপৰিও তেওঁ কেইবাটাও চিকিৎসা সেৱা আগবঢ়ায়, যিবোৰৰ ভিতৰত আছে শৈশৱ সংক্ৰমণ, বিকাশৰ মূল্যায়ন, নৱজাতকৰ যত্ন, ৰোগীৰ পৰামৰ্শ, ভাইৰেল জ্বৰৰ চিকিৎসা আৰু বহুতো। ডাক্তৰ হুছেইনে এজন ৰোগীক চম্ভালিব পৰা প্ৰচেষ্টা আৰু কৌশল সঁচাকৈয়ে আকৰ্ষণীয়।
তেওঁৰ এই শান্ত ব্যক্তিত্ব আৰু মৰম লগা আচৰণৰ বাবে আমাৰ মাজত থকা বহুতৰে বাবে আদৰ্শ দাঙি ধৰিছে শিশুৰ স্বাস্থ্যৰ অৱস্থাৰ সৈতে জড়িত বহু বিষয়ৰ বিষয়ে অভিভাৱকসকলক জ্ঞান দিয়ে ডক্টৰ মুজাহিদে যাৰ জৰিয়তে অভিভাৱকসকলৰ পৰা শলাগ পাই তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এখেতৰ দৰে এজন চিকিৎসকৰ ওচৰলৈ নিজৰ শিশুটিক লৈ যোৱাৰ আপ্ৰাণ চেষ্টা চলাই আছে মাত্ৰ 500 টকাৰ বিনিময়ত তেওঁৰ এই অপৰিসীম অৱদানে হয়তো সমাজত এক বিশেষ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আপোনালোককো অকমান তেখেতৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিলো আশা ৰাখিছো আমাৰ অসমৰো প্ৰতিজন চিকিৎসক এনেকুৱাই হওক